হাই গাইছ, আমি আজি উপস্থিত আছোঁ বনগাঁৱৰ কৰ্মাজেদি যিটো ৰাস্তা গৈছে সেইটো আমাৰ ডক্টৰ জিনাৰাম ৰোড বুলি কোৱা হয়। এই জিনাৰাম ৰোডে আজি এটা নতুন ৰূপ লৈছে। যেনে ধৰক এই ৰাস্তাটো বনাবলৈ ইয়াতে মাটি দি পেলাইছে। দ্বিতীয় কথা, ৰাস্তাটো আগত কৰি বহুত বেছি সহজ হৈছে আৰু এটা ভাল কথা, ৰাস্তাটো খুব বনা হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ এই ৰাস্তাটোৰ ওচৰতে থকা কেদাৰনাথ স্কুলৰ সন্মুখত। কেমেৰাৰ পাছত ধৰিলে দেখাব আমাৰ এই কেদাৰনাথ স্কুলৰ এয়া আছে কেদাৰনাথ স্কুল আৰু সন্মুখত বৰ্তমান এখন খেতি পথাৰ আছে আৰু তাৰে আগত এটা চৌক আছে যাক আমি তিনিআলি চৌক বুলি ক'ম। তাৰে আগত আছে কিছু আগত এটা সভাশালা। আমি ৰাস্তাটো কিছু অংশ আমি দেখুৱাই আছোঁ। আমি যিহেতু চাই আছোঁ বহুত মানুহৰ ঘৰ বাৰী কিছু লোকচান হৈছে, কিন্তু হ'লেও যিটো তাহাঁতৰ ৰেট মাটিৰ এইবিলাক প্ৰতি ঘৰে পাইছে মানে এটা মতা পইচা পাইছে চব মানুহবিলাকে মানে মেইন ৰাস্তাৰ আশে পাশে যিবিলাক আছে আৰু মানে যাৰ যাৰ মাটি গৈছে। তো এইটো আছিল আমাৰ প্ৰাচীন কালৰ পৰাই বহু বছৰ ধৰি আছে মিল। এইটো যাক আমি দলুগাৰ মিল বুলি কওঁ। এই মিলটোতে ধান বান্ধি আমি ধৰক বছৰ বছৰ ধৰি অতিবাহিত কৰি আহিছোঁ। এই মিলটো আজি তলত যাব অৱস্থা কিমান চাব লাগে চাব ধৰি লওক এই মিলটোৱে তিনিপাত আৰু এই ৰাস্তা ঠিক তেনেকৈ বস্তু স্কুলখনৰ পৰিৱেশ দেখুৱাইছোঁ, যিখন আমাৰ ঐতিহাসিক ছোৱালী স্কুল যি আজি বিলুপ্ত হোৱা দিশত গতি কৰিছে। সেই স্কুলখন দেখুৱাবলৈ গৈছোঁ। স্কুলৰ উদ্দেশ্য নহয়, আমাৰ উদ্দেশ্য ৰাস্তাটো। মানে ৰাস্তাটো আগতে কেনেকুৱা আছিল, য'ত খেতি কৰিব পৰা আছিল সেই ৰাস্তাটোত আমি খেতি কৰিব পৰা কণ্ডিশ্যনত দেখা পাইছোঁ আৰু আজি এই পৰ্যায় স্কুল গেটখনেদি যাম আমি। এই স্কুলৰ ৱাল ভাঙি দিছে দোস্ত, মানে ৰাস্তাটো ৰাস্তাটো কথাটো শেষ কৰি দিওঁ। এতিয়া স্কুলখন দেখোন এই ৰাস্তাটো এনেধৰণে সৰ্থেবাৰীলৈকে আগুৱাই গৈছে দোস্ত, চিধাই একদম চিধা পাঠশালা আৰু এইটো বেগ পাঠশালাৰ পৰা অহা চাইডেটো নতুনকৈ স্কুল আছে। আমি এতিয়া বালিগাৰ যিটো ছোৱালী স্কুল আছে, যিটো বিলুপ্ত হোৱাৰ দিশত সেই স্কুলখনৰ গেটেৰে সোমাই গৈ আছোঁ। আমি স্কুলৰো কিছু অংশ দাঙি ধৰিবলৈ চেষ্টা কৰিম। যিটো স্কুলৰ ফিল্ড খুব এটা ধুনীয়া লোকেশ্যন, দুই কাষে গাছ গছনি আৰু মানে ফিল্ডখন দীঘলীয়া থিয়েটাৰ পাতাৰ কাৰণে খুব সুবিধাজনক। কিন্তু এইবিলাক বৰ্তমান ষ্টুডেণ্টো নাই আৰু স্কুলবিলাক চব লগ কৰি দিছে। ইয়াৰ স্কুলখন যাই আমাৰ হাইস্কুল পাইছে। এখন হাইস্কুলখনৰ এটা ভিডিঅ' বনাম, সেইটো বাৰু নেক্সট ব্লগত আমি দি আছোঁ। কিন্তু বৰ্তমান মাৰাজা স্কুল বুলি আমি যাক কওঁ, বিলুপ্ত হোৱাৰ দিশত ছোৱালী স্কুল বহুত পৰম্পৰা আছে। এই স্কুলখন বহুত অতীতৰ পৰাই তাৰমানে চলি আহিছে। আমি একদম সৰু থাকোঁতে স্কুলখন দেখিছিলোঁ, খুব এটা সুন্দৰ পৰিৱেশ আছিল। কিন্তু স্কুলৰ মানে সেই পৰিৱেশ আজি আৰু উজ্জ্বলতা হৈ নাই। এতিয়া বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয় কিন্তু এইবিলাক ক্লাছৰুম মাষ্টৰ মাষ্টৰীৰ ফটো, এইবিলাক স্কুলৰ ফটো, এইবিলাক ঘৰ পৰি আছে। আপুনি ইবাগৰ পৰা ভাল হ'ব। পাউছে যা চিন্তা কৰো এই বস্তুবিলাক স্কুলত আমাৰ এমাইলি কৰা হৈছে এই স্কুলখনত। তাৰপিছত ডেস্ক বেঞ্চবিলাক নিয়াৰ পিছত দায়িত্বটো সেই বুলি ভাবিলে নহ'ব। এইবিলাক হৈছে আমাৰ মহান ব্যক্তি যাক আমি দেখিলে নমস্কাৰ কৰোঁ। এইবিলাক হৈছে গুৰু। এই গুৰুৰ ফটোসমূহ ইয়াতে এনেধৰণে কোনোবা দুষ্ট চক্ৰই পেলাই থৈ দিছিল। তো এনেকুৱা কৰিব নালাগে ৰাইজ। যদি ক'ৰবাত এইবিলাক মানুহৰ ফটো দেখা পায় তৎক্ষণাত সুকীয়া ঠাইত মানে স্থানান্তৰ কৰিব লাগে। কাৰণ এইবিলাক মানুহ কিছুমান আছে, কিছুমান হয়তো ভৰি গৈছে। গতিকে এইবিলাক আমি যাৰ সমাজত ডাঙৰ মানুহ তাত তেওঁলোকৰ ফটো যদি এনেধৰণে পেলাই থৈ দিয়ে অনাগত ভৱিষ্যতৰ নতুন জেনেৰেশ্যনে কি শিকিব? এইবিলাক ধৰক আমাৰ স্কুলত হেডমাষ্টাৰ আছে, যিবা কোনোবা হয়তো ক্লাছ টিচাৰ, কোনোবা গৰাকী হয়তো সহকাৰী শিক্ষক, এইবিলাকৰ ফটো এনেধৰণে পেলাই দিব নাপায়। আচলতে স্কুলখন মাৰা গ'ল কি হ'ল, মানুহবিলাকৰ যিটো মান মৰ্যাদা সেইবিলাকতো আছে না। গতিকে নতুন জেনেৰেশ্যনক শিকাবৰ কাৰণে এইবিলাক যেতিয়া ভাল জেগাত স্থানান্তৰ কৰা হয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইবিলাক আছে ফটো ইয়াতে ধৰা দেখা আছে বনগাঁও, ইয়াতে দেখা আছে বনগাঁও হাইস্কুল বনগাঁও। আজি এই বনগাঁও হাইস্কুল বনগাঁও বৰ্তমান তালৈকে গুচি গ'ল, কিন্তু ফটো মই ইয়াতে এনেধৰণে পেলাই তাৰ কাৰণে মই খুব দুখ পাইছোঁ। এই বস্তুবিলাক লৈ যাব লাগে। এইটো গাজালা নাই ক'ত আছে বাৰু। আমি মানুহক খবৰ দিম, এয়াৰপৰ্ট দিম, কোম্পানী খবৰ দিম, এইবিলাক দিয়াৰ ব্যৱস্থা কৰিম। ভিডিঅ'টো চালি গমেই পাব। আৰু ভিডিঅ'টো সেই সময়ত ষ্টুডেণ্টৰ কিবা হিচাপ নিকাচ কৰি থাকিব। সেই ক্লাছৰুমবিলাক বৰ্তমান এনেকৈ ভুল কাটি গৈছে। মানে এইবিলাক তিনপাত আমাৰ ৰাইজে ধৰক দোকান এখন দিয়াৰ পাছত নিবাৰ হৈছে। ৰাইজে নাই বুলি ক'ব নাগিছিল, কাটি দিব লাগিব হয় না? এনেই দিম না নিদিব এতিয়াও পেলাই থৈ দিছে। ভাল বস্তু মানে লৈ যাব লাগিছিল সংৰক্ষণ চাই। মেপ উল্টা হৈছে, উল্টা হৈছে। তুই ধৰিলে গ'লি
নাই এনে কাটবা লাগিব এই হৈ ল'বা এইখন বাগিচা এইখন বাগিচা বস্তু এই বাগিচাখনত বহু ল'ৰা ছোৱালীৰ লাইফ জড়িত হৈ আছে সেই ধৰক গোলাপ ফুল ফুলি আছে আৰু সেই সময়ত গোলাপ ফুল ফুলি আছে আমি যেনে ফুলি আছে জবা ফুল আছে জবা ফুল আছে আৰু যদি কাৰোবাক যদি দৰকাৰ হয় সীমা সুতি তাৰ কাৰণে সেইবিলাক দিব পাৰে এইবিলাক সীমা সুতি কামত এনে কৰি আছে দিব পাৰে এইবিলাক আচলতে কাম নাই এইবিলাক নিব পাৰি এইবিলাক দিব পাৰে এইবিলাক কথা নাই আমাৰ দোস্ত ভাল ভাল তিনিটা আগতে অফিচ ৰুম আছিল এইটো অফিচ ৰুম আছিল এতিয়া আমাৰ অফিচ ৰুম আছিল সৌৰা জবাৰ আছে এইবিলাক মাৰা দৰকাৰ মাৰা আছে দোস্ত এই দুটা অফিচ ৰুম আছিল তলা মাৰা আৰু দোস্ত এইটো আছিল ইম্পৰ্টেণ্ট ৰুম যাক আমি ৰান্ধনি শাল বুলি কওঁ এইটো ৰুমত ভাত পানী বনোৱাৰ ব্যৱস্থা আছিল মিড ডে মিল মিড ডে মিল প্লাছ যদি কাৰোবাৰ তিনিটা এইবিলাক কাম নাই এইবিলাক তিনিটা যদি কাৰোবাৰ যদি কাম হয় এইবিলাক নহ'লে ইয়াতে মামৰ লাগি যাব আনিব লাগে আৰু লৈ যাব লাগে নহ'লে এনে লাগিব পিছত দেখি নাযাওঁ ইয়াৰ পৰাই দেখা দিছোঁ লেট্ৰিন বাথৰুম আছিল ধুনীয়া পৰিৱেশ পিছফালটো পিছত ভাল আছে দেখাম জানো দেখোঁ এইটো এনেকৈ ওলাই এখন ফিল আগত পানীত দমকল এই পাছত দেখি বাথৰুম চাথৰুম আছে এই কম্পিউটাৰ ৰুম আছে আগতে এই একদম আগৰ ৰুমটো কম্পিউটাৰ ৰুম আছিল অলপ আগতে 8-9 কেজি কৈ মাছ ধৰি গৈছে এইবিলাক এই বগলা উৰাই এইবিলাক ফিচাৰী ভাল আছিল এইখন এটা ধুনীয়া লোকেশ্যন এটা গুড লোকেশ্যন ইন দিছ বনগাঁও ভিলেজ carefully has been Bongao successful. This school begin সেইটো গম নাপাওঁ এইটো আমি জানি আছোঁ কমেণ্ট বক্সত আৰু বৰ্তমান মোৰ স্কুলখন বন্ধ হৈ পৰিছে এই স্কুলখন বন্ধ হৈ পৰাৰ এটাই উদ্দেশ্য যে ল'ৰা ছোৱালী সংখ্যা কম আপোনালোকে চাব 50 পৰা 60গৰাকী ষ্টুডেণ্ট য'ত থাকিব সেইখন স্কুলে কৰি থাকিব বৰ্তমান সময়ত আৰু এই স্কুলখন বন্ধ হোৱাৰ আজি প্ৰায় 1.5 বছৰ হ'ল অৰ্থাৎ 18-19 মাহৰ ভিতৰত সোমাই গ'ল চাওক কিমান দীঘল এটা এই স্কুলটোৰ কাৰণে যিসকল এই মাটি কাম কৰি থৈ গৈছিল আজি আমি তেওঁলোকৰ কথা কৰিছোঁ কাৰণ তেওঁলোকে বহুত কষ্ট কৰি স্কুলখন বনাইছিল যাৰ কাৰণে আজি আমাৰ বহু ধৰণৰ ল'ৰা ছোৱালী বা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী পঢ়ি কিনে মানুহ গৈছে আৰু সেইখন স্কুল আজি বন্ধ কৰা দিছে অৱশ্যে হয় আমাৰ বুন্দাও এৰিয়াত বৰ্তমান স্কুলৰ সংখ্যা প্ৰায় 6 পৰা 7খন বিভিন্ন ধৰণৰ সামগ্ৰী এতিয়াও স্কুলত পৰি আছে আশে পাশে ধৰক ৰুমৰ ভিতৰত বা ৰুমৰ বাহিৰতে হওক গতিকে সেইবিলাক বস্তু যদি স্কুল কৰ্তৃপক্ষই যদি ইয়াৰ পৰা স্থানান্তৰ কৰি ভাল সুৰক্ষিত জেগাত ৰাখে সেইবিলাক বস্তু পুনৰ ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী হৈ থাকিব অন্যথা এই বস্তুবোৰ কিছুমান অলাগতিয়াল ব্যক্তিয়ে যধাই মধাই নি বিক্ৰী কৰি বেয়া বস্তু বা মাদক দ্ৰব্য সেৱন কৰিব পাৰে ভিডিঅ'টো আমি ইমানে বন্ধ কৰিব লৈছোঁ এয়া হৈছে আমাৰ আজি বুন্দাওৰ ডক্টৰ জিনাৰাম ৰোডৰ দৃশ্য আৰু আমাৰ মাৰাজ বিদ্যালয় এই বিদ্যালয়খনৰ এই ছোৱালী স্কুলখনৰ কিছু দৃশ্য আমি দেখুৱালো আপোনালোকক কেমেৰা পাৰ্চন ধুনীয়াকৈ খুব ধুনীয়াকৈ এই স্কুলখন দেখুৱালে আৰু ভৱিষ্যতে যদি ক'ৰবাত এনেধৰণৰ স্কুল কৰি আছে আমাক খবৰ কৰিব আমি দেখুৱাবলৈ চেষ্টা কৰিম যাতে এই স্কুলবোৰৰ অসৎ ব্যৱহাৰ নহওক সৎ ব্যৱহাৰ হওক এই জেগাসমূহ এনেই কৰি থাকিব নালাগে কিবা নহয় কিবা প্ৰডাকশ্যন হোৱাটো আমি বিচাৰোঁ চ' গাইজ আজিলৈ ইমানে ধন্যবাদ